আৰম্ভ কৰক। ছোৱালী হ'ল ডাংবদী, ল'ৰা হ'ল জেং হা। এই জেংশাল পাবলৈ এজনী ছোৱালীয়ে কিমান ধূপ ধূনা জ্বলাই থাকে, ৰাতিপুৱা গধূলি ধূপ আৰু ধূনা জ্বলাই থাকে মৰমৰ দাদা এটা পাবলৈ, ইমান কল্পনা কৰি থাকে হা। তেতিয়া পোৱাৰ পাছত এতিয়া ডাইলেক্টটো এইটো হয় শুনাক, ৰাতিপুৱা দুটা শালিকি দেখিলে তিনিবাৰ ওলগ লয়, কৃষ্ণ কৃষ্ণ আজি যাত্ৰা ভাল। ওলাই দেখিলো জুৰিয়া শালিকি ধূলিৰে ধেমালি কৰে, পুৱাৰে ভাগতে চেনা আহিব বুলি ঘৰ বসি ৰমা কল্পনা বাস্তৱত সোমাই যায়, অলপ ভাল লাগে নি বাৰু হয় নে নহয়? কি কোৱা মজা। হা ছোৱালীবোৰে ল'ৰাবোৰ নেদেখিলে দিনতে মোটা মাইকী দুখন অন্ত যেতিয়া এখন মানে টকা পইচা বাঁহী আহে। ব্ৰহ্মপুত্ৰ বৰপানী কপি কপি উঠিব, ভিন লৈ যাব সময়ত বাইদেৱে কেনেকে বাই বাইকি সুকে খুন্দা মাৰি ধৰে চব চেটে হ'ব, এইকেইটাকে লৈ